পুতলা বা পাপেট পুতলা বা পাপেটসমূহক সূতা লগাই ওপৰৰ পৰা পৰিচালনা কৰা এটা কলা। পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলিও বহুতে ক'ব বিচাৰে। পাঁচালী সাহিত্য নামৰ পাঁচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো এই পুতলা নাচ। পুতলা নাচক গীত, নৃত্য আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে। আমি ক'ব বিচৰা কথাখিনি এটা প্ৰজন্মই জানিলেও নতুন প্ৰজন্মই নাজানিবও পাৰে। সেয়েহে আমাৰ এই সংযোজন। অসমত পুতলা থিয়েটাৰ কিমান প্ৰাচীন তাক জনাৰ নিৰ্ভৰযোগ্য উপায় নাই। কিন্তু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লেখনিত উল্লেখ থকা মতে অসমত পুতলা নাটৰ প্ৰচলন প্ৰাক শংকৰী যুগৰ বহু আগৰ পৰাই আছে বুলি ঠাৱৰ কৰিব পাৰি। পৰম্পৰাগতভাৱে কাঠ, বাঁহ, কয়লা, কলফৰুৱা আদিৰে 1 বা 1.5 ফুটকৈ সাজি বিভিন্ন ৰঙৰ কাগজ কাপোৰ মেৰিয়াই ৰঙৰ প্ৰলেপ দি পুতলাসমূহ অভিনয়ৰ বাবে সাজু কৰি তোলা হয়। মানুহ, দেৱতা, জন্তুৰ আকৃতিৰ সাজ সজ্জা কৰি বাস্তৱ সৃষ্টি কৰাৰ পিছত এজন সূতধাৰে কলা সূতাৰে অৰ্থপূৰ্ণভাৱে সঞ্চালন কৰি জীৱন্ত ৰূপ প্ৰকাশ কৰে। পৌৰাণিক, ধৰ্মীয় আৰু আধুনিক এই তিনি কাহিনীৰ ওপৰতেই পুতলা নাটৰ কাহিনীসমূহ সজোৱা হয়। অভিনয়ৰ বাবে সাজু কৰা পুতলাসমূহক ক'লা সূতা গল, ভৰি, হাত আদিত লগাই এজন ব্যক্তিয়ে কাপোৰৰ আঁৰৰ পৰা পৰিচালনা কৰে। কাপোৰৰ আঁৰত থকা এইজন ব্যক্তিয়ে পুতলাসমূহক জীৱন্ত আৰু অৰ্থপূৰ্ণ ৰূপ প্ৰদান কৰে। আৰু সূতা ধৰি পৰিচালনা কৰা এই কাৰ্যৰ পৰাই পাছলৈ হয়তো সূত্ৰধাৰ শব্দটো অহা বুলি ভবাৰ থল আছে। পুতলা নাচত সূত্ৰধাৰে পুতলাৰ দ্বাৰা অভিনয় কৰায়। ঢোল, খোল, বাদ্য আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰেৰে পৰিৱেশ সৃষ্টি কৰে। নল বা খাগৰি, কলপাত বাঁহেৰে সজা পেপাৰ সহায়ত পুতলাৰ বিভিন্ন ধৰণৰ মাত উলিয়াই পুতলাৰ বচন মতে। আৰু ইয়াৰ লগে লগে বায়ন নামৰ এজন পাৰদৰ্শী ব্যক্তিয়ে সেই বচনসমূহ ব্যাখ্যা কৰি গৈ থাকে। পৰিৱেশনৰ কাৰণে এখন সুকীয়া মঞ্চৰ প্ৰয়োজন। দৰ্শক আৰু মঞ্চৰ মাজৰ খালী ঠাইখিনিত এদল গায়ন বায়নৰ দল থাকে। গায়ন বায়নৰ গীতৰ মাজেৰে পুতলা নাচৰ কাহিনীভাগ আগবাঢ়ে। অসমৰ অন্যতম প্ৰাচীন কলা হৈছে পুতলা নাচ। পুতলা নাচৰ অভিধানিক অৰ্থ আনৰ দ্বাৰা পৰিচালিত হোৱা। একাদশ শতিকাৰ আগৰ পৰাই অসমত প্ৰচলন হৈ আহিছিল এই পুতলা থিয়েটাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিত স্থান পাইছিল এই পুতলা নাচে। সেয়ে মহাপুৰুষজনাই লিখিছিল, গোপীক নাচান্ত যেন ছায়া পুতলাত। আনন্দে গোবিন্দে গোপিকাক বঢ়ায় কাম, ৰমিলা শৰত ৰাত্ৰি আতি অবিশ্ৰাম, কৰিয়া সুৰতি সন্তখিলা মনমথ, নিৰন্তৰে গোপীৰ পুৰিলা মনোৰথ, ভকতৰ পদে দেখায় মনুষ্য চেষ্টাক, গোপীক নাচান্ত যেন ছায়া পুতলাক, আপুনি আনন্দ সন্ধু জগত নিবাস, কুচিত সুখত টান কোনো অভিলাষ, ৰমিলা শৰত ৰাত্ৰি অতি অবিশ্ৰাম। অসমৰ সত্ৰসমূহতো পুতলা নাটৰ অভিনয়ৰ প্ৰচলন আছিল। একাদশ শতিকাৰ পূৰ্বৰ কেইটামান দশকৰ পূৰ্বৰ পৰাও অসমত পুতলা থিয়েটাৰে লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। আৰু অসমৰ চুকে কোণে গঢ়ি উঠিছিল ভালে সংখ্যক পুতলা থিয়েটাৰৰ দল। অসমৰ জাতীয় জীৱনৰ অন্যতম সংস্কৃতি হৈ উঠিছিল এই পুতলা থিয়েটাৰ। আৰু সেই সময়তে বিভিন্নজন সাংস্কৃতিবান ব্যক্তিয়ে জন্ম দিছিলে এখনৰ পিছত এখনকৈ ভ্ৰাম্যমান পুতলা থিয়েটাৰ। আৰু ইয়াৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জিলিকাই তুলিছিল লুইতৰে পাৰ। কিন্তু সময় গতিশীল। সময়ৰ পৰিৱৰ্তনৰ লগে লগেই সলনি হয় সভ্যতা আৰু সংস্কৃতি। যান্ত্ৰিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰা পুতলা নাচক জীয়াই ৰাখিবলৈ
অসমৰ চুকে কোণে আপ্ৰাণ চেষ্টা কৰি থকা লেখৰু উস্তাদৰ দৰে ব্যক্তিয়েই আমাৰ নাটকৰ মূল চৰিত্ৰ। লেখৰু উস্তাদৰ দৰে ব্যক্তিয়েই আজিও আপ্ৰাণ চেষ্টা কৰি আছে। অসমৰ অতি প্ৰাচীন কলা সংস্কৃতিৰ অন্যতম পুতলা নাচক জীয়াই ৰখাৰ স্বাৰ্থত অতি কম মাননিত প্ৰতি নিশা নাট পৰিৱেশন কৰাৰ পাছতো কেতিয়াবা কিছুমান আয়োজক সমিতিয়ে প্ৰাপ্যধন দিবলৈ নিবিচাৰে। সেয়েহে পুতলা থিয়েটাৰৰ সংগ্ৰামৰ কাহিনীৰে আমাৰ এই নাটক ডিগনিটি অফ লেবাৰ। মানুহ উঠি যাব এতিয়া অলপ খৰকে ৰছো খৰকে ৰ এইটো কি ধৰ ধৰ মাতিলে আহা হয়ে আছে শ্ব' ঠিক নহয় কাৰণে কি ৰিহাৰ্চেল কৰি থাকবে আৰু ৰিহাৰ্চেল আৰম্ভ কৰিলে খৰচো আছে নহয়। ৰচু সকান্ত দেখোন বিয়া খাবা গৈছিলে সি আহি পাবা না নাইবা আহি পোৱা বুলি শুনছো এনেও সি গধূলালে একপাক আহিবয়ে হলেও একবাৰ নিজে এটা খবৰ লৈ আহিছো। হ'ব দে চাহ খাবি নে? খাবাই দে খাবাই থ'ব দে মই পতককে বনাই যা দুখী ৰাম ভাই কেলৈনো কৰিছ চিন্তা হয় নমস্কাৰ। নমস্কাৰ নমস্কাৰ ভালে আছে? হয় 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 আহকচোন আহক আহক বহক বহক ইয়াতে বহক বস্তুবিলাক মানে খেলি মেলি থিয়েটাৰৰ মানুহ যে এই ময়ো সেই থিয়েটাৰৰ সংক্ৰান্ততে। হয় হয় পিছে আপোনাৰ ঘৰটো ওলাওঁতে মোকো খেলি মেলি লগাই দিলে নহয়। এজনে ক'লে ইফাল দি যাওঁ, এজনে ক'লে আকৌ ইফাল দি যাওঁ। এই ৰিহাৰ্চেলৰ শব্দ শুনিয়ে ইফাল দি সোমাই আহিলোঁ। আমাৰ ঘৰটোৱে তেনেকুৱা বুজিছেনে ইফাল দি গ'লেও পায় ইফাল দি গ'লেও পায় মাজৰে ঠাই। পিছে কেনেকুৱা চলিছে বা আপোনালোকৰ প্ৰস্তুতি? প্ৰস্তুতি বৰ ভালে চলিছে দিয়ক। যাওঁ 2 বছৰ লকডাউনত বহি থাকিলোঁ এতিয়া 2-এটাকে শ্ব'গিলা আৰম্ভ হ'ব ধৰিছে। অলপতে আমাৰ ওচৰতে ৰামহৰিত শ্ব' এটা কৰি আহিলোঁ আৰু এনেকৈ 2-এটা শ্ব' ঠিক হোৱা কথা চলি আছে আৰু এই ৰিহাৰ্চেলো চলি আছে। গতিকে প্ৰস্তুতি বুলি ক'লে পূৰ্ণদমে চলি আছে আৰু মই ৰিহাৰ্চেলৰ শব্দ শুনিয়ে ভাবিছোঁ নহয় প্ৰস্তুতি যে তুংগত আৰু হয় হয় এই ৰিহাৰ্চেল মানে হেৰি
এইবাৰ মানে আমি 3খন নাটক লৈছোঁ আচ্ছা। আৰু এই 3খন নাটকো ভিন্ন চাদৰ হ'ব আৰু 3খন নাটকৰ সেই 3 নম্বৰ নাটকখনৰ গীত এটি আচ্ছা। আমাৰ আকৌ এই গোটেই গীতৰ ব্যৱস্থাপনাটো আমাৰ এওঁ চাই আচ্ছা। গতিকে সেই 3 নম্বৰ গীতটি আমি একেলগে বহি অলপ সংযোজন কৰি আছিলোঁ পিছে হ'লে মই চাগে ভাল খবৰটোৱে লৈ আহিছোঁ হয় তাৰমানে আমাৰ সেই বৰুৱাপাৰা আঞ্চলিক কমিটি ব্যৱসায়ী সন্থাৰ এই মেলাখন যে যোৱা 2 বছৰৰ আগত যে পাতিছিলোঁ হয় হয় গৈছোঁ নহয় আমি গৈছে হয় হয় তাকে ভাবিছোঁ মেলাখন আকৌ এবাৰ অনুষ্ঠিত কৰিম তাকে আপোনালোকৰ পুতলা থিয়েটাৰৰ দলটোক আমন্ত্ৰণ এভাৰি দিম বুলি আহিছিলোঁ আৰু বৰ ভাল লাগিল বৰ ভাল লাগিল ৰ'ব মই আমাৰ এক মাতি দিওঁ থিয়েটাৰৰ সংক্ৰান্তত আহিছিল হয় নমস্কাৰ, নমস্কাৰ নমস্কাৰ। নমস্কাৰ হয় হয় তাৰমানে এটা আমন্ত্ৰণ দিম বুলি আহিলোঁ আপোনালোকক এই থিয়েটাৰ পুতলা থিয়েটাৰখনক এই আমাৰ যিখন মেলা ক'লোৱেই মই আমাৰ বৰুৱাপাৰা আঞ্চলিকৰ যিখন মেলাখন এইবাৰ অনুষ্ঠিত কৰিম হয় নেকি? তাকে আপোনালোকক নিমন্ত্ৰণ দিম বুলি আহিলোঁ আৰু বৰ ভাল বৰ ভাল কেতিয়া কেনো মেলাখন এই মেলাখন এনে অহা মাহতে হ'ব অঁ তাৰিখটো 5-6-7 হ'ব লাগে যদি কিবা খেলি মেলি হয় মই জনাই দিম হ'ব হ'ব আমি তাৰমানে পুৰা সাজুৱে হৈ আছো হয় নেকি? আমি কালি মাতিলে কালিও যাব পৰা হৈ আছো কালিয়ে নালাগে বাৰু হয়, হয়। এই অহা মাহৰ 5-6-7 হ'ব হয় 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 তাকে আপোনালোক যদি সাজু আছে হয়। তেতিয়াহ'লে আৰু ভাল বুলিয়ে হ'ব আৰু নে কি হয় এইবাৰ আমি হয়, হয়। সাজু হৈয়ে আছোঁ হয়। মানে এই হেৰি 3খন নাটক লৈছোঁ আপোনাক ক'লোৱে হয়। আৰু প্ৰথম নাটকখন লৈছোঁ আপোনাৰ জয়মতী জয়মতী আমাৰ বিৰাট জনপ্ৰিয় নাটক হয়, হয়, গম পাইছেনে? চাইছোঁ, চাইছোঁ। অঁ, অঁ। খুব ভাল পায় দৰ্শকে আৰু এখন ল'লো আপোনাৰ সীতাহৰণ অ'। আৰু সতী বেউলা সতী বেউলা। এনেকে 3খন নাটক লৈছোঁ দৰ্শকে খুব ভাল পাব তাৰমানে আমি এই পুৰণা ধৰণৰ পৌৰাণিক কিছুমান আখ্যান লৈয়ে আমি নাটক কেইখন বনাইছো ভাল। সৰু ছোৱালীবিলাকে চাই বৰ ফূৰ্তি পাওঁ আমাৰ তাতে ভাল পাইছিলোঁ অঁ, অঁ। এই তাকে দৰ্শকে ভাল পালে আমাৰো ভাল হয়, হয়। আপোনালোকৰ 2 পইচা আমাৰো 2 পইচা হয়, হয়, হয়। এই যোৱা 2 বছৰ নক'ব দিয়ক আপোনালোকৰ চাগে অলপ কষ্ট হৈছে এই ক'ভিডৰ সময়ত বৰ কষ্ট গেল হয়। কেম্পাকে 2 বছৰ গেলা হয়। হ'লেও আহি থকা দিনকেইটা ভাল হ'ব হয়, হয়। তাৰে আশাতে আছো আমিও ঠিকে আছে আমিও সেইটোৱে আশা কৰোঁ দিয়ক আৰু হয় হয় আচ্ছা যদি চব ঠিকে ঠাকে আছে আচল কথালৈ আহোঁ তেতিয়াহ'লে নেকি হয় হয় এই অকণমান চাহৰ ব্যৱস্থা কৰছোন অঁ, এই হেৰি আপুনি চেনি দিয়া চাহ খায়নে চেনি এনেই নাখাওঁ আজি খাব পাৰি নহয় আজিকালি তাৰমানে মানুহবিলাকৰ একে চুগাৰ টুগাৰ ধেৰ কিবা কিবি নহয় সেইকাৰণে আগতে সুধি লোৱাটো ভাল, ভাল, ভাল। একে আকৌ মই লৈহে আহিম আপুনি হ'ব। আকৌ নাখাওঁ বুলি ক'ব ক'ত দুখ লাগব ঠিক আছে। গাখীৰ দিয়া চাহ খায়নে গাখীৰৰ আকৌ পাউডাৰটো নাখাওঁ আমিও নাখাওঁ অঁ বহক বহক দেই ঠিক আছে ব্যৱস্থা হা। আছোঁ ঘৰতে অকণমান গাখীৰ লৈ আহিবচোন নে ঘৰত গাখীৰ নেমকে পাইছিলোৱে হেই এই মানুহটো আকৌ একেলাই বহি থাকোঁ নেকি এই হেৰি এইবাৰ মানে আমি অলপ পোষ্টাৰ মানে কি কয় গোহাৰিৰো ব্যৱস্থা কৰিছোঁ। তাকে আপুনি এইখিনি চাওক মই অকণমান আহি আছোঁ দেই অলপ বহক। ঠিক আছে ঠিক আছে নটৰাজ পুতলা থিয়েটাৰ টিকট বস্তুবিলাক চাইছে চাইছোঁ অলপ এইবিলাক নেট খাই হৈছিল না বস্তুবিলাক অঁ এই আৰম্ভণিয়ে গোটাইখিনি চিজিল হৈ উঠা নাই হয়। এই ময়ো আকৌ আপুনি গাখীৰ দিয়া চাহ খাম বুলি ক'লে হয়। এই এতিয়া আমাৰ হেৰি আকৌ গাইটো পিয়ান চাচি হয়। তাকে এই ঘৰত আমি অকণমান গাখীৰ লৈ ঠিক আহিম আছে। ৰ'ব মই আহি আছোঁ আহি আছোঁ এই এতিয়া মানে হেৰি গাঁৱত 2 বছৰটো গম পাইছে হয়। এনে বাকে কোনোমতে চলি আছোঁ হয়। তাকে এতিয়া আপুনি আহিছে ভাল লাগছে আপোনালোকৰ আশীৰ্বাদত হয়তো অনুষ্ঠানটো আকৌ ভাল হ'ব ভাল হ'ব ভাল হ'ব আমিও সেইটোৱে আশা কৰিছোঁ ৰাইজ আহিব চাব চবৰে ভাল হ'ব হয়। এই এতিয়া আমাৰ লগৰ সদস্য 12 জন হয়। এই এজন হ'লে বা আমাৰ এই 2টা পেট হ'লে চিন্তা নাছিল এতিয়া 12 জন সদস্যৰ কথা মই অকলে চিন্তা কৰিব লাগে নহয় এই এতিয়া এই লওক, লওক। এতিয়া মেম্বাৰ কিমান টকা বুলি ক'লে আকৌ 12 জন 12
আচ্ছা যদি চব ঠিকে থাকে আছে আচল কথাটোলৈ আহোঁ নেকি হয় হেৰি কওকচোন বহীখন লৈ আহোঁ এতিয়া হেৰি বাকী কথা পাতি বলতে বেলেগ নাই আপোনালোকৰ ফালৰ পৰা কি ক'ব কৈছে এতিয়া আমাৰ তাৰমানে যাৱা লকডাউনৰ পিছত বিভিন্ন শ্ব' কৰিছোঁ চবে 10 কেজি কৰিছোঁ আৰু হেৰি আপোনালোকৰ তাৰিখটো কওক তাৰিখটো লিখক 5-6-7 হ'ব যদি কিবা খেলি মেলি হৈ জনাই বাৰু আপোনালোকৰ ফালে পৰা কওকচোন কি কয় তাকে ক'লো এতিয়া বিশেষ ঘূৰে ঘূৰে থকা নাই খোলাখুলিকৈ কৈছোঁ যাৱা চব এতিয়া আমি 10 কে কৈছোঁ আপোনাৰ ফালে 10 কৈছে তাৰমানে ইমানকেইটা মানুহ আকৌ চলিব লাগে আজিকালিতো 10,000 টকা কেই টকা ইমানকেইটা মানুহ চলিব লাগে দৰকাৰ হ'বয়ে দেখোন 6 মানত আহিব নোৱাৰি নেকি নোৱাৰিম দিয়ক কাৰণ মই ঘৰ 12টা মানুহৰ পেটৰ কথা আছে আৰু এই শিল্প কৰ্মৰ ওপৰত ইমান বেছি এটা কৈ থাকিব দৰদাম কৰি থাকিব ভাল নালাগে কিন্তু এতিয়া উপায় নাই নহয় নাই আমাৰো সমস্যা কিছুমান আছে আৰু আপোনালোকৰ শিল্পৰ লগত জড়িত ক'লে আপোনালোকে শিল্পটো ধৰি ৰাখিব লাগিব আৰু কিবা এটা মিলা মিলি কৰক 7 মানত হ'লে কি কৰিব আৰু আপোনালোকে 1 কমাব দিছে আপোনালোকৰ থাকিল মোৰো থাকিল 8ত আহি যাওক হ'ব দিয়ক হ'ব ঠিক বুলি এতিয়া ঠিক ধৰিব লাগিব এতিয়া হয় আপোনালোকৰ অনুষ্ঠানখনো ভাল হওক আমিও ভালে ভালে যাই পাওঁ তেতিয়াহ'লে বহুত আশা কৰি থাকিম আৰু হেৰি কৰকচোন এইখিনি গুৱাহাটী কাবাক মিলাই ঠিক আছে তেতিয়াহ'লে গৈ থাকিম আৰু এতিয়া অকণমান প্ৰস্তাৱটো কৰি দিব হয় হ'ব আহিছোঁ ঠিক আছে যাব পিছে একেবাৰে 5-6 হাতত লগ পাওঁ 5-6 ঠিক আছে মানুহটোৱে গাখীৰ চাহ খাম বুলি কোৱাত মোৰ এটা ভয়ে লাগি গৈছিলে ঘৰত এক টোপো গাখীৰ নাই ভাগ্য ভাল কোন হ'ব ঘৰত পালি বুলিহে যাই পোৱাৰ লগে লগে পাইছোঁ ভাগ্যই ভাল হৈছে কিমান দিলা 2,000 টকা দিছিয়ে হয় নেকি এই সাহসে এটা লৈ আহোঁতে বাপ্পা কি পইচা পালিয়ে খাওঁ কৰি থাকা হে পুতুলাকেইটা অকণমান কাপোৰ কানি অকণমান ৰং কৰিব লগা হৈছে বৰ খাওঁ কৰি থাকা দে হে মই একেলগে খাব কোৱা নাই নহয় আজি মই বোলো ৰিহাৰ্চেলটো আৰম্ভ কৰোঁ হেৰি কৰোঁ দে এই হাঁহ এটা লৈ আহোঁ আৰু ভোজ এটা পাতি ৰিহাৰ্চেলটো আজি আৰম্ভ কৰি দিওঁ দে পিছে হেঁতক কৈ থৈ যাবি নহ'লে যাওঁতে গম পাইছানে এটা ভোজ বুলি গ'লে আকৌ আহিব ভাল পাব দে শুন সৰকাৰটো আকৌ ঘৰৰ পৰা ধৰিবা তেজপাতৰ দাল এটা ছিঙি লৈ আহিবি আৰু ৰ দালি তেল আৰু চেনি চাহপাত আপালি বিস্কুটৰ পেকেট এটাও লৈ আহিবি এইগিলাও লাগব দে আৰু 500 টকা দিম কমকৈ খৰচ কৰিবি কিন্তু দেই মছলাও আনিবি অকণমান দেৱকী হা খাওঁ হাত বস্তা দেৱকী হা দে আহো যা I তোর গিরিয়ার কথা কবিনে নকল
নটৰাজ পুতলা থিয়েটাৰত গৌৰৱ উজ্জ্বল প্ৰথম নিশাৰ প্ৰথম দল। আমি ঠিক সন্ধিয়া 7 বজাৰ লগে লগে লৈ আহিম আমাৰ দ্বিতীয় দৰ্শনী নাম। সেয়েহে সদাশয় দৰ্শকক আগতীয়াকৈ টিকটসমূহ সংগ্ৰহ কৰিবলৈ আমি অনুৰোধ জনালোঁ। আজিকালি পুতলা নচোৱাই ভালে লগা হ'লে দেখোন মানুহে নাই। তাকেই আগতে আমাৰ নটৰাজ পুতলা থিয়েটাৰ বুলি ক'লি একেবাৰে মানুহ গীজ গীজেই আছিল। চোৰ পিছত চোৰ কিমান যে মানুহ গৈছিল সেইবাৰ মনত আছেনে? শুৱালকুছিৰ ফালে যে একবাৰ থিয়েটাৰ কৰিব যাওঁতে আমাৰ থিয়েটাৰত নাটক চাবাক লাগি টিকেটত ধৰি মানুহৰ মাজত মাৰামাৰি লাগছিল। বাবা সেইগিলা দিন আছিলা হে। আজিকালি পিছে মানুহবিলাকৰ পুতলা থিয়েটাৰ কি মৰম লাহে লাহে কোনোবাই কৰিলা নকওঁ বোলো কিয় আজিকালি দেখোন হাতৰ মুঠাতে মিঠি বিখানা বুলিও এটা সময় আছিল একে বৰ ভাল লগা সময়। এনে ভাল লগা সময়ো নাই গৈ কিজানি লাহে লাহে দেখোন পুতলা থিয়েটাৰৰ প্ৰতি মানুহবিলাকৰ আগ্ৰহ কমি আহিল। মানুহবিলাকৰ এটা পুৰণা বস্তুৰ প্ৰতি মৰম কৈ থাকে নিচিনাকে থাকে আৰু নিজৰ অনুগতাই মোৰ লাগি মৰমটো কৈ থাকে নিচিনাকে আছে। বিয়া হৈ আহি একে কিমান মৰম কৰিছিলি দেহি। আজিকালি দেখোন পিছে একোৱে নোহোৱা হ'লে তাৰ মাজতে আকৌ মৰমো থাকব হৈছি দে ৰচনে উস্তাদ। প্ৰথম দৰ্শনীত দেখোন মানুহে নহ'লে দ্বিতীয় দৰ্শনীত আকৌ কি হয় হ'ব কিয় নহয় হ'লিয়ে ভাল হৈ দে নহ'লে বা ইমান কম দৰ্শকেদি আমাৰ চলবাই দিগদাৰ হয়। তাতে আকৌ আমাৰ লগত বাজানা বজোৱা কাম কৰা এহেঁতকো দিবা লাগিব নহয়। এনেও গধূলা 5টা বজাৰ শ্ব'টোত মানুহ অলপ কমেই হয়। 7টা আৰু 9টা বজাৰ শ্ব'টো চাবিছোঁ মানুহ হিচকিছে থাকব। হ'লিয়ে ভাল হৈ দে। নিজকে একেবাৰে নীলকণ্ঠ বুলি ভাবে। নীলকণ্ঠ বুলি ভাববা যাব নালাগে দেচোন। নিজে আকৌ দেউতা গিলবা নাজি কৈ দিছো। শিল্পী মানুহ উদাৰ মন আৰু তই দেখোন জানাই এই গধূলা পৰত মই অলপমান নধৰিলি হাত ভৰিগিলা বোধহয় টনটো নহয় ঝিনঝিনো সিহঁতো অলপমান খাব আৰু ময়ো অলপমান খাব লাগিব দে। মইহে ওচৰত থাকি বচন মাতি থাকো, মইহে ওচৰত থাকি গান গাই থাকো। সেইবা খাই আহি মুখৰ পেকেটা পেকেট মুখত ওচৰতে যাব পৰা হৈ এই বাপাহাৰে। মই মাস্ক মাৰি থাকিম দে। এনেওতো মাস্কে মেইন হৈছি। যাৱা 2টা বছৰ দেখোন মাস্ক মাৰিয়ে চলিম। এতিয়াও চলিম দে। যি কৰা কৰবি দেৱাই মই অকণমান সকলো দোকান কৰি লওঁ। দে পিছে বাগান দিয়ে যদি বাগান দিলো মই অলপ মেলাৰ পৰা আহোঁ। মই কৈ দিছো হলি দে সেই উপা গিলি চিভা পাত খুৱাই লৈ নাহি আকৌ। দেৱকী তই আকৌ মোক মিছা বদনাম নেপি। মই মদ খাব পাৰোঁ, মিছা লাগব পাৰে, কিন্তু সংলাপ যেনকা আৰু সেনকে যেনকা আৰু সেনকে হৈছে দে। মই সোমাব দে তিলিকে মাৰিলি চুঙাৰে বাদুলি কি কৰা সেই কক যাইকা সেই নাখাওঁ তই বাগান দিবি। মাৰে চুলি কুচা বাপে ভৰি মোচা আগে জোপে ললি মানুহটো হেনে আনে।
উস্তাদবোৰ জানো নাই যেতিয়াই ভূতাত ধৰিব আমি সিহঁতৰ মতেই হাৰিব লাগিব আমি সিহঁতৰ মতেই কান্দিব লাগিব আমাৰ জন্ম মৃত্যু সকলো সিহঁতৰ হাতত তেনেহ'লে আমাক কি লাগে আমাৰ অস্তিত্ব কি আমাৰ মতৰ জানো কিবা মূল্য আছে ওপৰৰ হাতখনে ভূতা ৰৈ থকালৈ মই আৰু তই এই গৰ্ব অহংকাৰ মোৰ ভূতা এৰিলেই সকলো ঠাই নহয় আশা আছে বাবেই পৃথিৱীখন ইমান সুন্দৰ আৰু মানৱতা মই ভাবোঁ মই কামনা কৰোঁ আমাৰ জীৱনলৈ এদিন প্ৰাপ্তিৰ কচুৱা নামি আহিব আৰু সেইদিনাই কৰ্পূৰৰ দৰে নিমিষতে নিশেষ হৈ যাব আমাৰ দুখ যন্ত্ৰণা আৰু শূন্যতা আৰু আমি হৈ পৰিম পৃথিৱীৰ আটাইতকৈ সুখী এয়া তোৰ কথা এই কোনোবা নাটকৰ সংলাপ ওলালে জীৱন মানে অনিশ্চয়তা আৰু জীৱন মানে সমাধানবিহীন এটা প্ৰশ্ন য'ত আদিও নাই অন্তও নাই তেনেহ'লে আমিবোৰ মিছা তোৰ মোৰ অস্তিত্ব মিছা অস্তিত্ব এটা ধাৰণা মাত্ৰ যিদৰে প্ৰয়োজন এটা ধাৰণা আজি দেখোন আমি নলগা যেন লাগিব ধৰিলোঁ আনৰ বাবে সহা আনৰ বাবে কন্দা আনৰ বাবে শ্ৰম কৰা আনৰ মাজতে নিজৰ সংলাপ বুলি অভিনয় কৰা আমিবোৰ নিৰ্জীৱা পুতলাৰ মুখত জানো এনেবোৰ কথা ক'ব পায় বাদে কিছু সময়ৰ পিছত দ্বিতীয় দশনী আৰম্ভ হ'ব গতিকে এতিয়া নিজৰ ইচ্ছামতে কঁকাল ঘূৰাই নাছিল ইমান মোৰ টকা নিছা আৰু চাই কিমান মুনাফাৰ পৰা টকা আনিছো আই এই টকাবোৰে আমাক দৰ্শকে দিয়া আদৰ যিয়ে আমাক ৰ'দে বৰষুণে এই ছাতিটোৰ দৰে আগুৰি ৰাখিব দুখবোৰ আৰু নোহোৱা হ'ব পুতলা নোচোৱাই পোৱা টকাৰে আমি এখন টাটা চুমু গাড়ী কিনিম আৰু ওপৰৰ ৰেলিঙত আমাৰ মাল বস্তুবোৰ কঢ়িয়াই লৈ যাম আৰু ভিতৰত আপোনালোক বহি যাব এতিয়াৰে পৰাও নহয় ইমান টকা উস্তাদ আৰু মই তাকে আলোচনা কৰি আছিলোঁ কিবাকে অকণমান টকা পালি কিমানো আৰু একে জোৰা তাপেনে মাৰি থাকিবি কিমানো আৰু দৰ্শকক ভাঙা চিয়াৰ বেৰমেটি উন্মা কপালি ধুই ৰং যাৱা আৰু কাপোৰ দেখাই থাকিবি ইটাত টকাকেইটা হাতত পচি যেতিয়া আমি আমাৰ থিয়েটাৰখনৰ কাৰণে ভালকে কিবা এটা কৰিব পাৰিছে হাতত ইমান টকা এতিয়াৰে পৰা আৰু কোনো চিন্তা নাই ভাই লেখুৰ ওচৰত মাতক জিক মিকিয়া লাইটৰ পোহৰত আই আৰু লেখুৰ ওচৰৰ গীতৰ তালে তালে আমি নাচিম আৰু পুতলা প্ৰেমী ৰাইজে যাওঁৰিয়ে হাত চাপৰিব যাব ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ য'তে যি ৰং কোচত ভৰাওঁ সেই ৰং পৃথিৱীলে আমি ছটিয়াওঁ
হৰিচন্দ্ৰ ৰঙা নীলা লাইট জ্বলব লাইটৰ পোহৰত আমাৰ থিয়েটাৰখন একেবাৰে চিল্কি উঠব হয় জেনেৰেটৰ এটা ল'ব লাগিব কিন্তু সময়ৰ সতে খুদ মিলাই অত্যাধুনিক আলোক যন্ত্ৰৰ সৈতে আমাৰ আলোক খণ্ডানী যাত্ৰা নতুন মাত্ৰা পাব আই আৰু উস্তাদৰ পুৱতি হৰিয়া মাতত আহিব ধৰিছে চলিব ধৰিছে এই পুতুলা থিয়েটাৰখন উস্তাদৰ কষ্টৰ ফল তেওঁৰ প্ৰথম প্ৰেম পুতুলা তাৰ পিছতহে তেওঁ মোক ভাল পাওঁ এতিয়া তেওঁৰ লগত থাকি থাকি ময়োতো সন্তৰ প্ৰেমতে পৰি গলো হয় আপুনি তেনেহ'লে উস্তাদক ভাল নাপায় দুখাজ লঘোনেও থাকিব পাৰি কিন্তু তহঁত নোহোৱাকে থিয়েটাৰখন নোহোৱাকে জীয়াই থাকিবাক লাগি একেবাৰে বৰ কষ্ট হয়ে হোৱাই কিমাননো আমাৰ কথা চিন্তা কৰিব আৰু টকাকেইটা গোট খাওঁতে আপুনি এযোৰ নতুন পাটৰ কাপোৰ লৈ লওক এই বিয়া হোৱা দিন ধৰি আপোনাক নতুন সাজ পিন্ধা দেখাই নাই নহয় আৰু যিহে সাধাৰণ কাপোৰ এযোৰ পিন্ধাই আপোনাক উস্তাদে বিয়া কৰাই লৈ আহিছে নলয় নতুন কাপোৰ এযোৰ লৈ লওক আপুনি ইটানো ক'ত কাপোৰ নিপিন্ধাকে আছোৱে সেইগিলা কাপোৰ চাপোৰ পাছৰ পৰা লৈ থাকিব পাৰিম দে ইটা টকাকেইটা হাতত পচি যেতিয়া আমি থিয়েটাৰখনৰ কাৰণেহে ভালকৈ কিবা এটা চিন্তা কৰিব লাগিব আৰু যি কৰে উস্তাদে কৰিব উস্তাদক নোহোৱাকৈ কিন্তু একো কৰিব নোৱাৰা তেনেহ'লে উস্তাদ ক'ত উস্তাদ 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 মই এটা বহুত ধুনীয়া সপোন দেখি আছিলো সেইগিলা সপোন চপোন বাদ দি মই একপাক ঘূৰি আহিলো মই গোটাই মেলাখনত মানুহে সেই চিত্ৰ হাৰত মানুহ সেই আনন্দ মেলাত মানুহ গোটাই দোকানে পোহাৰে মানুহ সেই পিছে আমাৰ পুতুলা থিয়েটাৰখন চাবাক লাগে মানুহ কি আহিব নভাবা কমিটিয়ে আকৌ আমাক যিখিনি জেগাত থিয়েটাৰখন পাতিব দিছে একেবাৰে দেখোন মেলাখনৰ লাষ্টৰ মূৰত দিবি মানুহবিলাকে বা আকৌ গম পাইছিনে নাই গম আকৌ কিয় নাপাওঁ সেই বেনাৰ পোষ্টাৰ আবাদকো লগ হৈ আছে আৰু কমিটিৰ মানুহজনে বাৰে বাৰে মাইকত ঘোষণা দি থকা নাই পুতুলা থিয়েটাৰ বুলি অৱশ্যে হেৰিও দে শুনছা গধূলি 5টা বজাৰ শ্ব'টোত মানুহক কমেও দে দেৱ কি তই আজি 7টা বজাৰ শ্ব'টো চাবি মানুহ হ'ব হলিয়ে ভাল হৈ দে হলিৱে উস্তাদ মই এটা বহুত ধুনীয়া সপোন দেখি আছিলো এই ঘুমেই দেখা সপোনৰ কোনো মূল্য নাই সপোন সেইটোহে আচল যিটো কমিটি মাৰিব নিদিব ৰচনী উস্তাদ আমি বাৰু এইটো কামকে কৰি ভালকৈ চলি থাকিব পাৰিম নহয় কিয় নোৱাৰিব কিয় পচন্দ কৰিছে নহয় কৰোণা বুলি যাৱা 2টা বছৰেদি আমি ঘৰতে শুনি থাকিম এটাও চুৰ কৰিব নাপাওঁ কষ্ট অভাৱ কিমান পাইছো সেইবিলাক আমিহে জানো লকডাউনত ভালকে এসাঁজ খাব নাপায় ইমান দুখ লগা নাছিলে থিয়েটাৰখন কৰিব নাপালেহে বৰ বেয়া লাগে কৰোণা আহিল লকডাউন
50,000 কিছুমান শিল্পীক আকৌ 50,000কে টকাও দিলা আমি তাৰে এটাতো নকৰিলোঁ টিভি চেনেলৰ সাংবাদিকবিলাকে আহি আহি আমাৰ ফটো উঠাই নিলা আমাৰ পুতলাহঁতৰ ফটো উঠাই নিলা পিছত কিছুমান মানুহে 7মান চাউল 2টামান দালি নামেলি মিঠাতেলৰ বটল এটা 1 পেকেট বিস্কুট দিবাক লেখি একেবাৰে 20-25টামান মানুহ আহে সেই নামেলি টোপোলাটো হাতত তুলি দিয়ে সেই 20-25টা মানুহ আগত ধৰি ফটো তোলা যিটোহে উজুব জুবি দেখা পাবি একেবাৰে খঙে উঠি আহিব খোজে কেমেৰাৰ আগত আমাৰ শিল্পটোক বচোৱা মানুহ বহুত বিপদৰ সময়তহে কোনো এটা আগুৱাই নাহে জয় একাপ একাপ চাহ খাই আহোঁ আহ বুজি পালি মই এটা কথাই বুজি পালোঁ এই মানুহৰ পৃথিৱীত আনৰ বাবে জীয়াই থকা কামটো আটাইতকৈ কষ্টৰ কাম আৰু এই লেখা থকা পুতলাবোৰ কি কম কষ্ট এই যে মানুহবোৰ মন মগজু হাত ভৰি সকলোবোৰ থকাৰ পাছতো বান্ধোনেৰে বন্ধা সংসাৰৰ মায়া জীৱনৰ মায়া এই যান্ত্ৰিক মানুহবোৰৰ প্ৰতি মোৰ কেতিয়াবা পুতৌ জন্মে থাকিবৰ কাৰণে ধুনীয়াকৈ এটা ঘৰ সাজিব আৰু সেই ঘৰটোৰ প্ৰয়োজনবোৰ বিচাৰোঁতে নিজে কেতিয়া বনবাসী হৈ যায় গমকে নাপায় হৈ ইমান ডাঙৰ ডাঙৰ কথা আমাৰ মুখত শুবা নাপায় আমিতো নাচিব পাৰোঁ অভিনয় কৰিব পাৰোঁ মানুহবোৰৰ মনত আনন্দ দিব পাৰোঁ আৰু দুখ ভাগৰে জঠৰ কৰি পেলোৱা মানুহবোৰৰ মনত আমি এক নতুন উদ্যম দিব পাৰোঁ হয়তো নৰাধা তই আৰু মন আছিলে দৰ্শকে যে কিমান আনন্দ কৰে মৰম আৰু সন্মান নকৰা হ'ল কিয় নকৰিব সন্মান নকৰিলে আই আৰু ওস্তাদে জানো আমাক লগত এনেকৈ লৈ ফুৰাই নিচা আমি এতিয়া বাচি আছো কেৱল উস্তাদৰ নিচাৰ বাবেহে মই তাকেই ভাবোঁ ইমান দিন হ'ল আমাৰ এই সাজবোৰে হলোৱা নাই অঁ মোৰো যে কিমান ঠাইত যোৱা টপলি মৰা আছে দৰ্শকে নেদেখে বাবে ঐ আমাকতো এইটো নতুন সাজ কিয় কিনি দিব নোৱাৰে এই মূল্যৱান কাপোৰবোৰে মোৰ যে লাজেই লাগে ঐ ৰাধা নিজকে নায়িকা বুলি কিয় ভাব অৱস্থা চাহে ব্যৱস্থা এতিয়া উস্তাদৰ হাত খালি আমাক যে কেনেবাকৈ চলাই আছে সেইটোৱে বহু এনেকৈ আৰু আমি কিমান দিন জীয়াই থাকিব সময় আৰু পৰিস্থিতিয়ে যিমান দিনলৈ আমাক জীয়াই ৰাখে যোৱা 2 বছৰ লকডাউনৰ সময়ত আমাক বাকচৰ ভিতৰত সোমাই থাকিবলৈ কোনে বাধ্য কৰাইছিল এই সময় নহয় জানো এতিয়া সময় সলনি হ'ল বাকচবোৰো খুলি শ্ব'বোৰো আৰম্ভ হ'ল এইবাৰ ভাল হ'ব বুজিছ এইবাৰ ভাল হ'ব আমি পুতলাবোৰে নতুন নতুন সাজ পিন্ধিম আৰু নাচিম নাচিতো থাকিমেই কিন্তু চাব কোনে পৰিৱৰ্তনৰ চাকটোৱে আমিবোৰ এতিয়া দিশহাৰা ৰাধা মোৰ ভয় লাগে যিটো হাৰত আমাৰ দৰ্শক কৰিব ধৰিছে এদিন আমাক চাবলৈ মাতিবলৈ কোনো নাথাকিব তেতিয়া আমি আমাৰ সূতাবোৰ ছিঙি গুচাই দিম আৰু অট'মেটিক পুতলা হৈ যাম অট'মেটিক পুতলাত আৱেগ নাথাকে আত্মাও নাথাকে আত্মা থাকে নে নাথাকে নাজানো কিন্তু মই এটা কথা জানো আমাৰ মাজতেই আই আৰু উস্তাদৰ আত্মাটো লুকাই থাকে বেছি সময় নাই মানুহ সোমাব
আপুনি ঘোষণাটো দি দিছোন নমস্কাৰ নটৰাজ পুতলা থিয়েটাৰৰ গৌৰৱ উজ্জ্বল প্ৰথম নিশাৰ দ্বিতীয় দৰ্শন আৰু কিছু সময় পাছতে আমি আজিৰ পুতলনা আৰম্ভ কৰিম গতিকে যিসকল সদাশয় দৰ্শকে আমাৰ নাটক চাম বুলি ভাবি আছে আমি তেওঁলোকক আমাৰ কাৰ্যালয়লৈ আহি টিকটসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনালো ধন্যবাদ ৰছীগিলা ঠিকে আছে নাই আপুনি মাইকৰ মানুহকেইটা বহিলে নাই একবাৰ চাকি দেচোন আজি কিন্তু অতি ভালটা পুতলা নচাব লাগে যাতে দৰ্শকৰ চকু থৰ হৈ যায় ৰচনী উস্তাদ মানুহ দেখোন পিছে বৰ বেছি সহায়ে নাই হ'বই কিয় নহয় আমি কনচাৰ্টটো বজাই দিলি মানুহ এই মাত্ৰ কনচাৰ্টটো আমি অলপ দীঘলকৈ বজাব লাগে এয়া আমি আৰম্ভ কৰিবলৈ লৈছো নটৰাজ পুতলা থিয়েটাৰৰ গৌৰৱ উজ্জ্বল প্ৰথম নিশাৰ দ্বিতীয় দৰ্শনী আজিৰ নাম সতী বেউলা নাটখনক মঞ্চলৈ আদৰি আনিব এখনি সুমধুৰ গীতি নৃত্য নাটিকাই মানুহে এবাৰ ধৰিছে দে সেই দুই এটা কি হয় মানুহ হ'ব তই কনচাৰ্টটো ভালকৈ আৰম্ভ কৰি বজোৱাকেইটাতো হৈছে বচিলে আৰম্ভ সেই যিকেইটা মানুহ হৈছে সেইকেইটাৰ কাৰণে আমি ভালকৈ নাটকখন কৰিব লাগিব সেই দৰ্শকগিলে আমাৰ ভগৱান আকা আমি ভালকৈ বচন মাতো ভালকৈ বচন মাতো এয়া আজিৰ নাম সতী বেউলা মানুহগিলা ৰৈ যাওঁতে তই কিবা এটা গাইছো নে মানুহগিলা উঠি এগলা কিবা এটা নাগাই কিয়া মানুহবিলাক গাই নাটকখন শেষ কৰিবিনে কিয় নকৰিমে নাটক আমি শেষ কৰিমে মানুহগিলা ঘূৰি আহাকে তই কিবা এটা গাই দিছো শুনছা সেই গাই দিছো না তই কিবা এটা আহিলে মানুহগিলা তই হামুনিয়াম বজাই দিছ আপুনি আমাৰ উস্তাদ মূৰৰ প্ৰতি কিমান ধুমুহা পাৰ হৈ গৈছে আপুনি আমাৰ সাহস হৈ আছিলে নে নাই এতিয়া এনেকৈ অধৈৰ্য হ'লে কেনেকৈ হ'ব দেচোন বাৰু মানুহবিলাকে আমাক কি অপমান কৰিলে হয় দৰ্শকবিলাকে আমাক কি অপমান কৰিলা সেই প্ৰাণ নোহোৱা পুতলাকেইটাক প্ৰাণ দিয়াটো জানো সহজ কথা
মানুহবিলাকে আমাক কি অপমান কৰিলে দেৱকী আছো না আমি অকমান পিছফালে বহি ল'ব আছো দোস্তা আছো না ইয়া দেৱকী দৰ্শকবিলাকে আমাক কি অপমান কৰিলে আছো না দোস্তা আমি অকমান পিছফালে বহি ল'ব আছো দৰ্শকে আমাক কি অপমান আছো কৰিলে মানুহবিলাকে আমাক কি অপমান কৰিলে কি বুজি পালি আমাৰ আয়ুস টুটি আহিছে পৰিৱৰ্তিত পৃথিৱীৰ লগত আমি সময়ৰ সৈতে খোজ মিলাব পৰা নাই মানুহবোৰৰ ৰুচিবোৰ সলনি হৈছে আমি আৰু আগৰ দৰে দৰ্শকক আমোদ দিব নোৱাৰো আমাৰ বাৰু প্ৰাণ নাই কিন্তু আমি নহ'লে জানো উস্তাৰে জীয়াই থাকিব পাৰিব আন মানুহৰ বাবে আমি সাৰ এখন পুতলা হ'লেও উস্তাৰৰ কাৰণে আমি জীৱন্ত তেওঁ আমাৰ বাবে জীয়াই আছে নহয় আমিহে তেওঁৰ বাবে জীয়াই আছো এতিয়া আমি কি কৰিম একোৱে কৰিব নোৱাৰো মাথো নিৰন্তৰকৈ গৈ চাই থাকিব লাগিব তাকেহে একালৰ বৃন্দাবন একালত পৰেচোন আমাৰ ওচৰত কিমান দৰ্শকে খিলখিলাই আছে আমাৰ এটা এটা প্ৰতিবাদ দৰ্শকে জাউৰি জাউৰি হাস্য কৰিব লাগিছে আজি আমাক আধাতে এৰি গুচি গ'ল মোৰ যে নিজৰ বাবে দুখ লগা নাই মোৰ দুখ লাগিছে উস্তাদৰ বাবে আমি আপোনালোকৰ মাজত আগৰ নিচিনাকে ঝিলকি থাকিম আমি ঝিলকি থাকিম আপোনাৰ নেতৃত্বত আমাৰ নটৰাজ পুতলা থিয়েটাৰখন আকৌ ঝিলকি উঠো উস্তাদ আকৌ ঝিলকি উঠো এই বয়সতনো আমি আৰু কি কৰি খাম জীৱনৰ মূল্যৱান সময়গিলা এহেঁতক নচোৱাতে গেল এতিয়া আৰু বেলেগ কাম শিকাৰ বয়সো নাই আমি আৰু কি কাম কৰিম আমি আকৌ কিয় বেলেগ কাম কৰিব যাম আমি আমাৰ কামটোকে ভালকে কৰিম আমি আমাৰ কামটোকে আৰু ভালকে কৰিম উস্তাদ হয় যাব কি মই আটা পাৰি পাৰি মানুহ মাতিম মই আহক ৰাইজ আহক আপোনালোকৰ মন প্ৰাণ সতেজ কৰিবলৈ সপৰিয়ালে উপভোগ কৰক নটৰাজ পুতলা থিয়েটাৰ আহক ৰাইজ আহক হেৰি তই পুতলা নচুৱাই থাক তই এহেঁতক নচুৱাই থাক আহিলে মই
আহক ৰাইজ আহক আহক তহঁতেও কিন্তু একো খেলি মেলি নকৰবি মোৰ সন্মানৰ কথা আছে আপুনি চিন্তা নকৰিব ওস্তাদ আমি আমাৰ কাম ন্যায়ৰে কৰিম দেখিলি না কি এই পুতুলাহঁতে মোৰ কথা শুনছে মানুহগিলাকে কিয় নুশুনোৱে আহক ৰাইজ আহক ৰাইজ আহক আহক ৰাইজ আহক বলে মুখে তই পুতুলা নচুই থাক দে মুখে আগুলা মানুহ মই মাতছো নহয় আগুলে এই ওস্তাদ প্ৰেক্ষাগৃহত দেখোন এটাও মানুহ নাই এই খালি চিয়াৰিকাৰ ৰাজত মই এতিয়া কি পুতুলা নচুৱাম ঐ মই যি কৈছো তই তাকে শুন তই পুতুলা নচুই থাক দে মুখি তই পুতুলা নচুই থাক তই পুতুলা নচুৱাই থাকে দেৱতী এই পুতুলাকেইটাই আমাৰ মুখৰ ভাত পেটৰ ভাত তই পুতুলা নচুৱাই থাক দে মুখি তই পুতুলা নচুৱাই আইজা মানুহ ঠিক কৈছা ওস্তাদ ঠিক কৈছা এইবাৰ মই পুতুলা নচুৱাম এইবাৰ মই পুতুলা নচুৱাম ওস্তাদ এইবাৰ মই তহঁতক নচুৱাম তহঁতে ভালকে নাচবা লাগব উস্তাদ আপোনাক কমিটিৰ সম্পাদকে কথা এটা ক'বলৈ কৈছে মানে কালিৰ পৰা আৰু থিয়েটাৰখন কৰিব নালাগে দৰ্শকো নাই এইকাৰণে আমি সিদ্ধান্ত লৈছোঁ কালিৰ পৰা থিয়েটাৰখন উঠাই দিম আৰু তাৰ ঠাইত এখন জুৱা খেল পাতিম মানে ঝান্দি মুন্দি কিন্তু আমিতো ইয়াত 3 দিন থকা কথা আছিল আজি প্ৰথম দিনহে না ইভেণ্টটো একেবাৰে চলাম আৰু আজিকালি মানুহে পুতলা থিয়েটাৰ নাচায় নেকি আপোনাক কোনে ক'লে এই দেখিছোৱেই নহয় এইটো আমাৰ কমিটিৰ চূড়ান্ত সিদ্ধান্ত আপোনালোকে বস্তু বাহিনী খামৰত যাওক আপুনি এইবোৰ কি কথা কৈছে চাওক উস্তাদ আপুনি বেয়া নাপাব ইমান ডাঙৰ মেলাখন আপোনাৰ আৱেগত চলি থকা নাই আপোনালোকে বস্তু বাহিনী বান্ধক আৰু যাওক যাওক আমেৰিনো কি লাভ হ'ব তেতে পৰি থাকক দে আমাকে নাযাব উস্তাদ আমাকে নাযাব পুতুলাগিলা মৰিলে দৈব কি আৰু মৰা পুতুলাগিলা পঢ়িলে বুলি আমাৰ কি লাভ হ'ব তেতে পৰি থাকক দে আমাকে নাযাব উস্তাদ আমাকে নাযাব নাই নাই ওস্তাদ আমি এহেঁতক এটাই কিয় পেলাই থৈ যামে আমি এহেঁতক আমাৰ লগত লৈ যাম এহেঁতক বুকৰ মাজত লৈ মৰম কৰি থাকিম আমি এহেঁতক আধলেদি সভা দিব নোৱাৰোৱেই ওস্তাদ আমি এহেঁতক আধলেদি সভা দিব নোৱাৰো আমি কিয় ইমান অকৃতজ্ঞ হমেই উপায় চালি চাব নাচালি নাই আমি আমাৰ পুতুলা কিয় আধালেদি হবা দিম
দিওঁছো চাও আমি কথাটো বুজাই দিওঁছো যিয়ে নহওক আমি আমাৰ কামটো কৰিয়ে থাকিম